হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱা উঠিয়ে গা চা ধুই এয়া হালধি খুন্দিবলৈ লৈছোঁ। মানে হালধিৰ ৰসটো উলিয়াই গাখীৰৰ লগত খাওঁ বুলি ভাবিছোঁ। সেইকাৰণে ধুনীয়াকৈ গাখীৰে হালধিয়ে গুলি লৈ খাইছোঁ। পিছে খাই বাৰু সিমান এটা ভাল লগা নাই, তথাপিতো খাইছোঁ আৰু খাব লাগে যিহেতুকে মা দিছে। তাৰপিছত আকৌ দুপৰীয়া আহিলোঁ ইয়াত গৰু সলাবলৈ। মানে গৰুজনী পথাৰত দি গৈছে মা ৰাতিপুৱাই, তো মই সলাব আহিলোঁ। সৌজনী আমাৰ গৰুজনী দেখিছানে? মই ওচৰ পোৱাৰ লগে লগে তাই মূৰ দাঙি চাই আছে। ধুনীয়াকৈ মই খুঁটিটো লৰাই দিলোঁ। এইফালে আকৌ দেখিছা নেকি ধুনীয়াকৈ ডাঙৰীসমূহ পথাৰৰ পৰা ঘৰলৈ লৈ গৈ আছে। আচলতে এনেকুৱা ধৰণৰ পৰিৱেশ এটা পথাৰত খুবেই বেছি ভাল লাগে চাই, আৰু কাম কৰিও ভাল লাগে। যদিও বা দুখ কষ্ট হয় অকণমান, তথাপিতো পিছত যেতিয়া ঘৰত ধুনীয়াকৈ ধানবোৰ কাটি মাৰি ভঁৰালত থৈ দিয়া হয়, তেতিয়া যেন সকলো দুখ কষ্ট নাইকিয়া হৈ যায়। এইফালে মই ধুনীয়াকৈ পথাৰৰ পৰা ঘৰলৈ আহিলোঁ। আহি আকৌ মা দেখিছানে ধুনীয়াকৈ ভাত দিছে। ভাত